নদীৰ পাৰে পাৰে যাই থকাৰ কাৰণে ভাবছি নেকি পিকনিক খাবা যোৱা বুলি নাই দিয়ক ক'তনো ইমান ভাগ্য আছে যে ইতা নেকি পিকনিকৰ বতৰ আছিল তিতাই নেকি আমাৰ ভয় বাদ্ৰাৰ লগগিটাই এক্সিডেণ্ট যি হ'লে এইবাৰ আৰু পিকনিকত যোৱা চব কেনচেল তাৰমানে আৰু ইতা যাবা পাম ইমানো ভাগ্য নাই আৰু পইচাও নাই আৰু এবাগেতো মই ৰঙা মুঙা হৈছোঁ আৰু মোৰ পিছফালে আছে এবাগে আমাৰ পেহীহঁতৰ বাইদেউ আৰু ভিনদেউ আমি ক'ত যাই আছোঁ জানানে বিয়া চিয়া খাবা অহা নাই ৰ'ব কৈ আছোঁ তাৰ আগতে এখন চাওকচোন কি দেখা পাইছি না দেখা পাই ভাবছি কি জানে কাৰ বেমাৰ মোৰ বেমাৰ হোৱা নাই ৰ'ব আকৌ আমাৰ ভিনদেউৰহে হৈছে পিছে তাৰপিছত আকৌ কি হ'ল মেডিকেলত ডক্তৰ অলপ চোৱাত দেৰি হোৱাৰ কাৰণে আহিলোঁ পৰঠা খাবৰ কাৰণে পৰঠা না এখন কি আছিল মানে বাপৰে মহাবাহু পৰঠা এখন মই নাম দিছোঁ দিয়ক এইটো তাৰ পৰঠাখন খাই মানে শেষ কৰিব পৰা নাই ইমান ডাঙৰ পৰঠা আৰু তাৰপিছত আৰু মেডিকেলত আহিলোঁ আহি ভিনদেউৱে পৰীক্ষা চৰীক্ষা কৰলাক পিছে কান্দৰ এডাল হাড়াহে ভাঙলাক আৰু বৰষুণ দিয়াৰ কাৰণে দেখছে না চাই ৰ'বগে কি সেউজীয়া সেউজীয়া হৈ গৈছে একদম এনে লাগে তোমাক চালে সময় থমকি ৰয় এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয় এনে লাগে তুমি আৰু আহি আমাৰ বাগানপাৰা বাজাৰ পালোঁ মানে গধূলি বজাৰ বহিছে এইগিলাখান আমাৰ মানে 5:30 বাজি গৈছে ঘৰ পতে আৰু গডৰেজ লৈ আহিলোঁ গাহৰিৰ আধাৰ মানে ময়ে যাব লাগলা হয় আৰু একবাৰ আৰু আহি দেখোঁ যে মানুহ বাপৰে তাৰপিছত মই চাহ বনালোঁ আৰু মই মানে ক'ৰবাত গেলি কিবা খোৱা বস্তু নানাকে থাকবা নোৱাৰোঁ সেইকাৰণে মই শংকৰ ভাজা আনিছিলোঁ চবকে ইনকে চাহ দিলোঁ টপ গ'ল বিস্কুট আৰু শংকৰ ভাজা দিয়া আৰু ময়ো মানে অলপমান খাই ল'লোঁ আৰু কিবা কিবি আনিছোঁ ৰ'ব পিছৰ ভিডিঅ'ত ইমান দেখাব নোৱাৰি তাতে আৰু মায়ে মোৰ কাৰণে ভাত তাত সাজি থৈ গৈছে দেখছা না ইমান মৰম মাৰ মোক গেলি আৰু আজিৰ ভিডিঅ'টো ইমানতে